নমস্কাৰ, মই দেৱাশিষ গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ কাটলা বা বাহু পোনাৰ ওপৰত। ফিছ ফাৰ্মাৰসকলৰ আটাইতকৈ প্ৰিয় মাছ বাহু, কাৰণ বাহু মাছ খুব কম সময়ৰ ভিতৰত বহুত ডাঙৰ হয়। সেইবাবে ফাৰ্মাৰসকলে উন্নত জাতৰ বাহু পোনা মেলা উচিত। বাহু মাছৰ ব্ৰিডিং যাতে বহুত ডাঙৰ মাছৰ পৰা কৰা হয়, তেতিয়া আপোনালোকে পোনাবোৰ 6 মাহৰ ভিতৰত বহুত ভাল ৰিজাল্ট পাব। আজি দেখুৱাইছোঁ বাহু মাছৰ পোনাবোৰ আমাৰ কিমানটো চাইজৰ হৈছে বা কিমান দিনত এই পোনাবোৰ এইটো চাইজৰ হৈছে। আমি এতিয়া নতুন পুখুৰীত জাল মাৰিব লৈছোঁ। সেই পুখুৰীটোত আজি আমি নাই কমেও 25-30 দিনমান আগতে স্পন মেলিছিলোঁ। সেই স্পনবোৰ কিমান ডাঙৰ হৈছে বা কিমান চাইজৰ হৈছে তাকে আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ। চাওক, আপোনালোকে আমি জাল বাইছোঁ। জাল বাই আমি এতিয়া লাহেকৈ জালখন তুলিম। তোলাৰ পিছত আপোনালোকে পোনাবোৰ দেখিব কিমানটো চাইজৰ হৈছে। 25 দিনমান হৈছে এই পোনাবোৰ এই পুখুৰীটোত মেলা। চাওক আপোনালোকে এয়া বাহু মাছৰ পোনাবোৰ কিমান ধুনীয়া চাইজৰ হৈছে। বহুত ডাঙৰ মাছৰ পৰা কৰাৰ কাৰণে এই বাহু পোনাবোৰ যথেষ্ট ডাঙৰ হৈছে। আৰু এই ডাঙৰ হৈছে এই পোনাবোৰ। আৰু এই পোনাবোৰ আমি এতিয়া বেলেগ এটা পুখুৰীলৈ শ্বিফ্ট কৰাই দিম, তাত যাতে আৰু 10 দিনমানৰ ভিতৰত বহুত ভাল চাইজৰ হয়। আৰু সেই চাইজ মতে আমি কাষ্টমাৰ বা আমাৰ যিবোৰ পাৰ্মানেণ্ট কাষ্টমাৰ আছে বা যিবোৰ অৰ্ডাৰ লোৱা আছে, সেই অৰ্ডাৰ অনুযায়ী আমি সেই পোনাবোৰ দিব পাৰিম। ফাৰ্মাৰসকলে এটা কথা মন কৰিবলগীয়া যে আপোনালোকে ব্যৱসায় ভিত্তিত মাছ পুহিলে উন্নত জাতৰ মাছ পোনা মেলাটো উচিত।